মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে এইজোপা বৃক্ষ আপুনি পাটবাউসীত দেখিবলৈ পাব। এয়া বৰপেটা পাটবাউসী থান। 18 বছৰ 6 মাহ কাল ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আছিল। এয়া হৈছে কালিন্দী আইৰ বাসগৃহ। ৰজা নৰনাৰায়ণৰ দিনৰে এইসমূহ মঠ দান কৰা হৈছিল। কালিন্দী আইয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত পাটবাউসীত বহু বছৰ ধৰি আছিল। পাটবাউসী থান খুবেই শান্তিৰ ঠাই, গছ বননিৰে ভৰা। আপোনাৰ এনেকুৱা লাগিব যেন গুৰুজনা স্বয়ং এতিয়াও এই থানত আছে, তেখেতৰ আত্মা এতিয়াও থকা অনুভৱ হ'ব। ব্যৱহাৰ কৰা মুখাসমূহ এই সংগ্ৰহালয়ত সংগ্ৰহিত কৰি ৰখা হৈছে। বৰ্তমান এইটো বন্ধ হৈ আছে, পিছত কেতিয়াবা পাৰিলে দেখুৱাম। ইমান কম সময়ৰ ভিডিঅ'ত সকলো দেখুৱাটো অসম্ভৱ। জানা